Hi everyone, welcome back to my YouTube channel Assam Motor Vlogging. আজি মই বৰ্তমান উপস্থিত আছোঁ পথাৰত আৰু এয়া দেখিবলৈ পাইছে পথাৰৰ মনোমোহা দৃশ্য চাৰিওফালে শস্য ৰুই দিয়া হৈ গ'ল আৰু এয়া আমাৰ ককাই কঠীয়া তুলি আছে তাতে আৰু এয়া লৰাতে আমাৰ গাঁৱৰ লগৰ কেইজনে বৰশী বাই আছে দেখিবলৈ পাইছে গোটেই ইমান ধুনীয়া পৰিৱেশটো মই দেখাই আছোঁ চাৰিওকাষৰ চাৰিওফালে সেউজীয়া আৰু তাৰ মাজত মই আছোঁ গতিকে ভিডিঅ'টো সকলোৱে চাই গৈ থাকক এইটো পুখুৰীটো লৰাতে আমাৰ মানে মাছ বাই আছে আৰু মুন্দা মাছ পাইছানে আহিছা নেকি হয় জুম কৰিব নালাগে বাটে এনেকৈ যাব মই আহিছিলোঁ আজি পথাৰত মানে ভুই কেনেকৈ ৰুৱে মই চাবলৈ কিন্তু প্ৰায়ভাগ মানুহে মানে খেতি অলৰেডি কৰা হৈ গৈছে চব মিলি মাছ লাগে সকলোৱে কাৰণ আৰু মানে এনেকুৱা টাইমত বৰশী কৰা মজাও এটা বেলেগ কিয়া আৰু চবেই সেইটো মজা নাপায় আৰু এইটো ৰাস্তাত মানে মানুহৰ গাড়ী চাড়ী ইমান নচলে ন মানে আহি কিবা এটা ভাল লাগে ইয়াত এইটো পৰিৱেশত আহি কিবা এটা ভাল লাগে মানে এই খুৰাহঁতে কঠীয়া তুলি আছে দেখাই আছোঁ ৰ'ব মই তাৰ মাজত যাব বিচাৰি আছোঁ এইটো আদিৰ মাজে মাজে মই গৈ আছোঁ বৰ্তমান অলৰেডি মানে ভুই ৰোৱা হৈ গ'ল আৰু ইয়াত যেতিয়া মানে শস্যটো উৎপাদন হ'ব তেতিয়া আহি আৰু কিবা এটা ভাল লাগিব দেখিছে কেনেকুৱা কেমেৰা মানে মোবাইল কেমেৰা এইটো মোবাইল কেমেৰা সেইটো কেমেৰা বেলেগ সেইটো কেমেৰাটো বেলেগ হয় সেইটোও বেলেগ কঠীয়া তুলি আছে নেকি কঠীয়া কাটিহে আছে নেকি এইটো মোবাইল নহয় জানো খেতি চেতিটো কৰা হৈ গ'ল পূৰা হৈ গ'ল এতিয়া কোনখিনিত খেতি কৰিলে এতিয়া এই বৰশী বাই আছে যে সেই তাতে ন মই ভাবিলোঁ পথাৰত আহিলোঁ এনেই ভুই ৰোৱা অলপ মানে দেখাম বুলি ভাবি পেলাই আহিলোঁ কেনেকৈ ভুই ৰোৱে আৰু আপোনালোকে ইমানখিনি কষ্ট কৰাৰ ফলতেতো আমি দুপৰীয়া ভাত সাজ খাবলৈ পাওঁ সেইখিনি মানে অলপ দেখাম বুলি ভাবি পেলাই মানে ৰাইজক দেখাম বুলি মানে আহিছিলোঁ আৰু অলপ মানে এতিয়া কালি হাল মাৰিব লাগে যে এইটো অভাৰ হৈ গ'ল সেইকাৰণে কাটি আছোঁ এইটো সেইখিনি হাল চাল মৰাৰ পিছত আৰু ইয়াত কৰিব আৰু ন কৰি আছে এদিন মই আহিম দিয়ক সেইখিনিত যেতিয়া ভুই ৰুব আহিম গতিকে দিয়ক কৰি থাকক এয়া দেখালোঁ হয় মানে ঘাঁহ কাটি আছে ইয়াত কেইদিন পিছত মানে হেৰি কৰিব কি কৰিব বুলি ক'ম এতিয়া মই হাল মাৰিবৰ কাৰণে মানে ঘাঁহটো কাটি আছে আৰু ভিডিঅ'টো কিমান দীঘল কৰোঁ আৰু আজি ভিডিঅ'টো আছে কিবা কয় নেকি অলপ ক'ত খেতি কৰিছে বাৰু হৈ গ'ল কি হৈছে শেষত মই সকলোকে এটাই কথা ক'ব বিচাৰিছোঁ মই যিখিনি ঠাইত উপস্থিত আছোঁ সেইখিনি ঠাইত মই এটা ড্ৰোন শ্বট ল'ম বুলি ভাবিছোঁ গতিকে এইখিনি ঠাইত ড্ৰোন শ্বট ল'লে কেনেকুৱা লাগিব গতিকে সকলোৱে
কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ সঁহাৰি মৰ্মে যদি ভাল লাগে তেন্তে মই মোৰ নেক্সট ভিডিঅ'ত ড্ৰোন শ্বট লোৱা ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ ছাবস্ক্ৰাইব বাটনৰ লগতে থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।